কি মজা লাগছে বে কেলা প্রস্তাব করি ইমান ডাঙৰ ভাল গাড়ী চলাই আছো কেলা এ বে কেলা নূৰ আহি আছে বে আজি হিক মই মক্কেল বনাম কেলা সি মোক সদায় মক্কেল বনাই না আজি কেলা হিকে বনাম মক্কেল ৰ যাও বে গাড়ী কেলা কি মজা বে গাড়ী উঠে কেন কাবে মা কসম বে মই গাড়ীত কেলা কেতিয়া উঠি পোৱা নাই বে কোন চাইড দি উঠিম মই গাড়ীত বহুত দিন হয় বহাই নাই কেলা উঠিবে বে গাড়ী বস্তু এনেকুৱা নেকি কেলা কি বহি মজাটোৱে বেলেগ বে কেলা এনেকুৱা লাগি আছে হেলিকপ্টাৰত গৈছো ৰ চাবিটো দি অকমান ষ্টাৰ্ট লগাই লওঁ এ বেগ চাবিটো ক'ত ৰাখিছে বে চাবিটো বিচাৰিয়ে পোৱা নাই চাবি ৰাখছে ক'ত চাওঁ এ বে চাবি অলপ এইটো তলত এইটো উঠাবাই পৰা নাই কি চাওঁ ৰ গাড়ী চলাবাই লাগব এইটো আৰু কি বস্তু হয় বে গাড়ীটো কি আৰু পাংখা থাকে না কি বস্তু এইটো চাবিওতো নহয় ইমান মোটা কম চাবি থাকিব নেকি মানে মোক ঘূৰকে ক'ব চাবিটো বিচাৰিয়ে পোৱা নাই ৰ কি এখন কি কি এইটো গাড়ী গাড়ী কাৰ এইটো মই কিনছো বা বঢ়িয়া গাড়ী লৈছা চোন বঢ়িয়া বঢ়িয়া লৈছো কিমান দি লৈছা সেই বহুত লৈছে তাকি নেকি কোনদিনা লৈছা লৈছে পৰহি লৈছে ঐ গাড়ীখনতো ললি পইচা কেনা জমালি পিছে গাড়ী লৈছো ভাই কি কম আৰু তোক গাড়ীৰ কথা এই পইচা মই 1-2 টকাকে জমা কৰি বহুত কৰিছিলো কিন্তু কোনদিনা মোৰ গাড়ী কিনা পইচা হৈ গৈছে মই নিজেই নাজানো ভাই যিয়ে নহওক গাড়ীখন কিন্তু মজা লৈছা দে ভাই মজাতো নহবই না টকা দি লৈছো চাও গেৰখন চা ঐ গাড়ীটো ললি পিছে চলাব দিবি না নাই চলাবি ৰা মই কিনছো আৰু বেলেগৰ নহয় না পিছে ঐ গাড়ীটোতো লৈছা ফুৰবা যাম দে একদিন বুঢ়ো ফুৰবা কাৰণে ক'ত যাবি এই স্কুলৰ ওচৰত যাম মাল চাম দিম মাল পঠাম গাড়ী হলে কি মাল পঠাব পাৰে তোৰ একো নাজানা এইগিলা কথা মাল নাই ভো গাড়ী আছে গাড়ী থাকিলে মাল গিলা পিছত নাজানা হয় নেকি মই নাজানো যি হওক আচ্ছা ভালে হৈছে ৰ গাড়ীটো লবি নহয় এটা কথা শুন পিছে শুন এটা ক গাড়ীখনতো ললি লৈছো মিঠাই কেতিয়া খোৱাবি মিঠাই মিঠাই খুৱাব লাগে নেকি আকৌ নতুন গাড়ী লৈছা মিঠাই কিয় নাখাম খুৱাম ৰ তেনেহ'লে তুমি নাজানো আজি লাগব সেই আহাৰ কমাই আৰু মই লৈ আহিলো মই নাজানো না গাড়ী কিনিলে যে মিঠাই খুৱাব লাগে কোনে কৈছে কিয় মই মোবাইল কিনাতে মিঠাই দিয়া নাছিলো 58 টকা চকলেট দিছিলো চকলেট দিছিলে চকলেটতো কিন্তু এটা বেজাৰ আছিলে কিন্তু কি আছিল সেই টেঙা আছিলে চকলেটটো 1 টকা দামী 5 দিছিলো সামনে তই কেইটকা দামী মিষ্টি দিয়া জানতো তুমি ক'ত আছা এই গাড়ী লৈ তোমাৰ খবৰ নাই দেখোন হা ক'ত আছা তই মোৰ গাড়ী কিয় কৈছা এটা আপোনাৰ গাড়ী হয় নেকি নহলে কাৰ গাড়ী হয়তো মানুহৰ গাড়ীত চাই কি হ'ল গাড়ীখন হলে তোৰ আছিল সেই গাড়ীটো মই ভাবিছিলো যে মোৰে আছিলে কিন্তু মানে কি গাড়ীটোত মই বহিলো মোৰ নহলেও মানে গাড়ীত যে বহিছো বহাৰ পিছত যেনেকুৱা লাগিছে মই ভাবিছো মোৰে গাড়ী হয় বহিবলৈ বহুত ভাল লাগছে তোৰ গাড়ী তই আগতে কব লাগে না মই আৰু ইমান কি কৰ না আজিকালি বেয়া লাগে জানা না তইহে মোক কৈছিলি যে তোৰ গাড়ীটো লৈ মই ফুৰবা কাৰণে মই ভাবছিলো তোৰ গাড়ী সেইকাৰণে কিমান সপোন চাইছো জানা গাড়ীখনলৈ কি সপোন চাইছিলি গাড়ীখনত গলো হয় চলালো হয় মাল চাবা যে গলো হয় চাইছা মানে মইতো ভাবছিলো না যে গাড়ীটো লৈ পেলাই আমি কিমান ফুৰিবৰ কাৰণে যাম কিমান ভাল লাগিব যিও নহওক ভাই এতিয়া টাইমটো ভালে হ'ল গাড়ীখন থাকলে সঁচাকে চলাব পাৰিলো হয় যিও নহওক এতিয়া মই যাওঁ তই থাক যাবি দে মই তই চিন্তা নকৰিবি না মই আৰু তোক সঁচাকে তোক মাতিমে মই মিঠাই খুৱাব লাগিব কিন্তু ডাঙৰ ডাঙৰ মিঠাই খাম মই গাড়ী কিনিলে একদম লগে লগ মই তাৰ পৰা শ্বৰুমৰ পৰা একদম মিঠাই চিঠাই চবকে দিম বঢ়িয়া যিয়ে নহওক আল্লাহ একদিন আমাকো দিব হয় নে নাই মই যাওঁ ভাই ঠিক আছে মোৰ টাইম হৈ গৈছে মই বেলেগত থকা মই নিজেই ঠকি গলো কিন্তু চাওক ভাইসকল আপোনালোকে কাকো নেঠকাব আৰু ঠকালে চাওক কেনেকুৱা হয় মই বেগত থকা এতিয়া মই নিজেই ঠকি গৈছো মা কচম এতিয়া মই আপোনালোকৰ সন্মুখতে কাম ধৰি উঠাব কৰিলো আৰু কেতিয়াও মই কাকো নেঠকাও হাই মৰমৰ বন্ধুসকল মোৰ নাম এনালী যদি আমাৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব আমাৰ নুৰ ভাই কিবা ক'ব সো হাই ফ্ৰেন্ডস যদি আমাৰ ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ খবৰ কেনেকুৱা এটো নাজানো যদি জানিবলগীয়া আমাক জনাব খুজে তেনেহলে তলত ভিডিওৰ তলত কমেন্ট বক্স আছে হয়তো তাৰ পৰা আপোনালোকে কমেন্ট কৰিব বুলি আশা থাকিল যদি ভিডিওটো বেছি ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰি
ৰবা তুমি সাবস্ক্ৰাইব যে কৰিব দিছা কিছুমান মানুহ আছে সাবস্ক্ৰাইব মানে বুজি নাপায় আমাৰ ভিডিঅটো চাব কিন্তু সাবস্ক্ৰাইবৰ মানে ক'ত সাবস্ক্ৰাইব আছে এইটো মানে বুজি নাপায় তাকে নেকি মোৰ বন্ধুসকলে চব গম পাই জানা না নাই ঐ ভিডিঅ'ৰ তলত যে ৰঙা কলমৰ চিয়াহী আছে তাত টিপি দিব টিপি কেনে বেলৰ ঘণ্টি হ'ব বেলৰ ঘণ্টিটো বজাই বেলৰ আনি দিব আৰু লগতে বেল আইকন বেলটো বজাব নাপাহৰিব